গাইজ ওয়েলকাম টু মাই চেনেল আসাম ব্লগ। তো আমি আজি আহিছোঁ লতিবাৰী দুৰ্গা পূজা চাবলৈ। তো দেখিছে মোলা এইটো সীমান্ত আৰু এতিয়া মানে আমি অলপ মূৰ্তিটো চাবলৈ চেষ্টা কৰিম, মানে মানুহ ভিৰ আছে। তো এইটো মূৰ্তিটো দেখিছে। তো গাইজ সেৱা চেৱা কৰিলোঁ আৰু মূৰ্তিবিলাক দেখিছে আপোনালোকে। তো কি ধুনীয়া, একদম ধুনীয়া সৌন্দৰ্যৰে মূৰ্তিটো বনাইছে, লাইট চাইটটো দি ধুনীয়া। আৰু এইটো সীমান্তই সেৱা কৰি আছে। আৰু এয়া হ'ল লতিবাৰী মানে দুৰ্গা পূজা, তো দুৰ্গা মা। গাইজ এতিয়া আহিছোঁ আৰু আমি ইয়াতে বেলুন পুতলাৰ দোকানত। তো এয়া হৈছে AWM AWM নহয়, AK-47। তো এয়া দেখিছে। সেয়া মোৰ সখী ৰণজ, কেনে খবৰ? হয় নেকি? তো গাইজ ফাইনেলি এইফালে আমি আফ্ৰিকাত। তো আফ্ৰিকাত মানে বহুত ডাঙৰ পূজা হয়, বম পূজা হয়। চ' সেইটো কাৰণে আফ্ৰিকাত আহি পালোঁ। তো আপোনালোকে ভিডিঅ'টো একদম সম্পূৰ্ণৰূপে চাই থাকিব। আৰু মানুহবিলাক দেখিছে, গেটৰ পৰা মানুহবিলাক কি হৈছে। আৰু মেইন গেট আগত আছে, আৰু এইটো জাষ্ট মানে মেইন ৰাস্তাৰ পৰা গেটটো বনোৱা হৈছে। তো আগত মই দেখাই আছোঁ ভিডিঅ'টো। তো গাইজ মানে কি আফ্ৰিকাতৰ এইবাৰ আমি মানে কি মীনা বজাৰত আহিলোঁ। মীনা বজাৰ মানে দুৰ্গা পূজাৰে মীনা বজাৰ। তো ইয়াতে দেখিছে সৰু সৰু কণ ল'ৰা ছোৱালীৰ কাৰণে মানে ইয়াতে বহুত খেল ধেমালিৰ কাৰণে বস্তু বনোৱা হৈছে। এইখন হ'ল ৰেল, আৰু এইটো এটা সৰু এটা মিনি চুইমিং পুল। আৰু আমি অলপ আগলৈকে যাম, যাই দেখুৱাম আকৌ। মানে বহুত ভাল লাগে। আৰু ইয়াতে বহুত ডাঙৰ পূজা হয়। আপোনালোকে যদি আহিব বিচাৰে তেন্তে আহিব পাৰে। আৰু এয়া দেখিছে সৰু সৰু কণ ল'ৰা ছোৱালীৰ বাবে মানে বহুত ভাল ভাল বস্তু মানে ইয়াতে অনা হৈছে। মানে মীনা বজাৰত মানে বহুত ধুনীয়া ধুনীয়া মানে পিঠা সৰু ছোৱালী খেলা ধূলা কৰা মানে বস্তুবিলাক ইয়াতে মানে অনা হৈছে। ইয়াতে দেখিছে এইটো কিবা এটা চেৰেকি, ইয়াতে মানে সৰু সৰু কণ ল'ৰা ছোৱালীবিলাকে উঠে। তো গাইজ এতিয়া আমি ফুৰিবলৈ ৰেডি। দেখিছে মোৰ তলৰ পৰা বঢ়িয়া দুটা উঠিছে। পুৰা ভয় লাগি আছে, কি হয় নাজানো। আজি ইয়াৰ পৰা ছুটি কৰি গ'লে হৈছে। আৰু আমাৰ হ'ল আফ্ৰিকাতৰ মীনা বজাৰ। আৰু আকৌ কণ সৰু ল'ৰা ছোৱালীৰ কাৰণে কাৰণে এইবিলাক বনাইছে। আৰু ইয়াতে ডাঙৰ সৰু একো চিন নাই, চব উঠিব পাৰে। 2 hours later. ভাই মাৰো মুঝে গাইজ দেখো, কি মজা এটা ভিউ, সুন্দৰ।
গাইছ মানে আহি আমি নাগৰিজুলিত পালোঁ আঠ্ৰিঘাটৰ পূজা চাই আহিলোঁ এতিয়া নাগৰিজুলিত মানে বাবুক চাব আহিছিলোঁ বাবু মানে গ'লে মানে বেছি সময় থকা নাই মোটামুটি 5-6টামান গান মাৰি পেলাই গুচি গৈছে তো এতিয়া মানে বেলেগ গায়ক নি মানে গান মাৰি আছে দেখিছে নেপালী গান মাৰিব তো গাইছ এতিয়া মানে কি আমি ঘৰত যাই আছোঁ আৰু বহুত ৰাতি হ'ল গায়কো নাই মানে আঠ্ৰিঘাটৰ পৰা আহিলোঁ নাগৰিজুলিত গায়ক চাম বুলি বাবুক চাম বুলি কিন্তু লগ নাপালোঁ তো একো নাই আমাৰ বেড লাক আছিল তো লগ পাম আৰু এটা নতুন ভিডিঅ' লৈ তেতিয়ালৈকে বাই বাই আন্ধাৰৰ কাৰণে একো দেখা পোৱা নাই চৰি তাৰ কাৰণে থেংক ইউ